কোনে আত্মহাস্য কৰে শূন্য মাৰ্গত মোৰ বিভ্ৰান্তি মাথো মহাসমাৰোহে আপোন পহৰা দি মূৰ্খ স্নেহৰ ভনীবোৰ সেই দৈৱকী গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবটোক মৰণৰ দিনটোৰ দুৰান্ত ওখৰ চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যটিৰ বৰ আনন্দত আপোন পাহৰা হৈ পাহৰি যোৱা আপোনাৰ সাৱধান কৰি দিছে আকাশী বাৰীয়ে খুৱাই দিছে মোৰ দৈৱকী যে মোৰ অতি মৰম যি দৈৱকীয়ে মোক এৰি অমিত হলেও অকলে ভক্ষণ কৰা নাছিল সেই দৈৱকী নাই নাই হওক হওক মৰণ সংখন তথাপি দৈৱকী 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 গৰ্ভজাত অষ্টম সন্তানে অহংকাৰ কৰিবটোক অৱলীলা ক্ৰমে সংহাৰ কৰিবটোক অৱলীলা ক্ৰমে তই মোৰ আগন্তুক প্ৰাণ বলিৰ জন্মদাত্ৰী মাতৃ আদৰ্শ নতুন মিতি আৰু স্নেহৰ ভগ্নী দৈৱকী ভৱিষ্যতৰ ভাগ্যলিপি মোৰ শুনিলা নহয় কাণ পাতি যি মিলন বান্ধোনেৰে বান্ধিলো তোমালোক দুয়োটিকে সেই মিলনেই আজি তোমালোকৰ বিয়া পাতি মহা সমাৰোহে যি হিয়া ভৰা আনন্দ কৰিলো পৰা তাৰে ইয়া বেশ হব নহবই কথা কিন্তু ইমান সহজ মমতা আছে যত মানে বিসৰ্জিত সকলোতে মুক্ত হব বুজাবোৰ মৃত্যুৰ দুৱাৰ কোৱা দাদা কিবা নৰ্থক মই ল'ব লাগে মৃত্যু দণ্ড কিবা মথুৰাৰ গিৰি বজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ মথুৰাৰ পজাই আছে মাজত মানে এই কংসৰ কি কোৱা বাবুৰে
কৰা ক'বলৈ কিবা আছে মোৰ ক'লে জানো শুনিবা ৰজা তুমি সকলো কৰিব পাৰা ইচ্ছাতে হেৰি কৰিব আজি তোমাৰ হেৰে হও হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো ৰুধিব খুজিছা পৰীক্ষা মিলাই বিঘিনি তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা কৰিম বিধান দৈৱকী কৰিম সংসাৰ তাৰ পাছত চাম দৈৱকী সন্তানে কিদৰে কৰিব পাৰে বিনা প্রয়োজনে তুমি রঞ্জিত করিব এনে কাম করা যদি যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে কৰিব বঞ্চনা তোমাৰ নাম লাজতে ঘৃণাতে গাখীৰ খুৱাই এই মহামাৰী মহাৰাজ কংসই বীৰ মুনি জগতত দিব বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী তুমি মোৰ ভিত্ৰ বাহুৰে সহজ উপায় ব্যক্ত কৰা দৈৱকীও জীয়াই থাকিব তোমাৰ ৰাজা একোকে অনিষ্ট নহব কৰ জোৰে কৰিছো মিনতি দিয়া মোক দৈৱকী প্ৰাণ ভিক্ষা লাভ তাৰ পৰিৱৰ্তে ৰাজন দৈৱকীৰ গৰ্ভজাত সকলো সন্তান যি মুহূৰ্ততে ই ভূমিষ্ঠ হ'ব তাৰ পিছত এটি কৰি তুলি দিম তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি সাৱধান যদি পাৰা নাই মোৰ কোনো আপত্তি তোমালৈ চাই মুক্তি দিব পাৰো দৈৱকী ৰজা আমি দুৰ্বল আমাৰ প্ৰবল শক্তিৰে কাঢ়ি নিব পাৰা তুমি প্ৰতি মুহূৰ্ততে যিবা আছে সকলো তথাপিতো ক'ব মিছা কথা